মোৰ বাবে আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদ কি? মই কম মোৰ বাবে ডাঙৰ সন্ত্ৰাসবাদ হ'ল পঁইতাচৰা। পঁইতাচৰা দেখিলে উৎকণ্ঠাত যায় মোৰ সময়। পঁইতাচৰা আহিলে হাতত তুলি ল'ব লগা হয় ৰেড হিট নামৰ বন্দুকটো। পঁইতাচৰা বৰ লাজকুৰীয়া, লুকাই থাকি ভাল পোৱা, য'তে ত'তে ঘৰ বান্ধে, য'তে ত'তে বহলাই বহে। দৌৰ খেলত প্ৰথম স্থানত থাকে পঁইতাচৰা। মোৰো মন যায় কেতিয়াবা পঁইতাচৰাৰ দৰে অলিম্পিকত ভাগ ল'বলৈ। মন যায় কেতিয়াবা সৰু চিত্ৰ এটাৰেও ভিতৰ সোমাবলৈ, কাৰোবাৰ বুকুৰ চুবুৰীত নতুবা হৃদয়ৰ অনাতাঁৰ কেন্দ্ৰত। গৃহস্থ নাথাকিলে পঁইতাচৰা ঘৰখীয়া হয়, আলমাৰী আৰু কিতাপৰ মাজত নিয়মীয়া অতিথি হয়। এদিন এটা পঁইতাচৰাই মোক আহি ক'লে, আমাক মাৰি কি লাভ? নিজৰ মূৰতেই দেখোন সোমাই আছে পঁইতাচৰাৰ জাক। সৰু থাকোঁতে মায়ে কৈছিলে জীৱ হত্যা হেনো মহাপাপ। এতিয়া নিজৰ মূৰটো হাতত লৈ এটা এটাকৈ মাৰি আছো পঁইতাচৰা। নমস্কাৰ।